Good morning everyone. কি খবৰ আপোনালোকক আশা কৰা আপোনালোক সকলোৱে ভালে আছে আজি পুনৰ পৰা আহিছে আপোনালোকৰ ওচৰলৈ মোৰ আনিতি এটা ভিডিও লৈ তো আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো তেন্তে বলক আজি মোৰ ভিডিওটো ষ্টাৰ্ট কৰো এতিয়া বাজিছে 8টা আজি আসলে আমাৰ ঘৰত কোনোবা এটা আহিছে কোন আহিছে বাৰু মই আপোনালোকক দেখাই আছে Hi friends. এইটো যে মোৰ ভাগিন হয় বাৰু কোন ভাগিন হয় মই এইটো নকওঁ এপিসোড বাৰু জানাম বাৰু কেতিয়াবা আপোনালোকক কি মানে আজি কেদিমানৰ পৰা আমাৰ ঘৰত কি বা মোৰ মাতটো কি যে ভাগে মোৰ মাতটো মাজে মাজে একচুয়ালি নহয় লাগাতকে বেছি অলপ লিখিত কলো যে গলে মে খৰাছ আ গয়া মেৰা তো আজি 4 দিন মানৰ পৰা কি আমাৰ তাত আহিম বুলি কৈ আছিলে মানে কি আমাৰ ঘৰৰ মাৰ দুটাতে মানা কৰিছে কি দেখি অকমান বদমাছ বেলেগ বদমাছ নহয় বাহিৰলৈ যায় কিন্তু মই বাহিৰত মই গলেতো মইতো যাব নোৱাৰো তাক চাই থাকিব নোৱাৰো ঘৰৰ কথা বেলেগ আছিল এতিয়া মই হে তাক মানা কৰিছো কিন্তু তাক ভালকে বুজাই বৰা কৈছো যে ঘৰতে থাকিবি হে আজি মানে মহাকৰ লগত আহিছে তেওঁৰ যেটো ডিউটি আমাৰ ঘৰৰ সেইফালে দিয়ে যায় তো তেওঁৰ লগতে আহিছে তো চাও বাৰু হি কিমান বদমাছ কৰে ভালকে থাকে আপোনালোকক দেখাই থাকিম ভালকে থাকিলে হি মই ৰাখিম বাৰু নহলে মই কালিয়ে কৈছো তাক পঠিয়াই দিম এটো মোৰ ভাগিন হয় আচলতে মানে কি আমাৰ ঘৰত থাকে কিন্তু মানে কি ভাগিন কেনেকে হয় সেইটো মই আপোনালোকক একদম পিছত জনাম বাৰু কেতিয়াবা যেতিয়া সময় হ'ব তেন্তে বলক মোৰ ভিডিওটো চাই থাকক এতিয়া খাম আমি ৰাতিপুৱা ৰাখাত আজি আচলতে বেলেগ নাখাও আমি খাম আজি বৰা চাউল আপোনালোকে বাৰু খাই পাইছে নে জানাবচোন মানে খাই পাব পাৰে যিহেতু আমাৰ গাঁৱলীয়া মানুহ আমিতো গাঁৱলীয়া মানুহ এইবিলাকে খাও ন তো আজি আমি খাই খাও এতিয়া খাই ভাল লাগে গাখীৰ তাৰ পিছত বৰা চাউল এনেকে অলপ অলপ খাই লও আমি আপোনালোকে চাই থাকক মোৰ ভিডিওটো হেল্ল' এভৰিৱান এতিয়া মই শুই উঠিলো উঠি অকমান মাখিল কৰি দিলো বাগৰত এতিয়া শুই উঠিলো আপোনালোকৰ বাৰ বাৰ গলটো খাৰাপ হৈ আছে মই আপোনালোকে এটা বস্তু দেখা পাৰি চাওকচোন এইটো দেখিছেনে বাৰু কি ধুনীয়া আঁকিছে ন আৰু এটা আছে আপোনালোকক দেখাই আছো মই আৰু এইটো ইমান ধুনীয়া আঁকিছে বহুত ধুনীয়া আঁকিছে আৰু আকা মানুহজন হৈছে এইজন ধুনীয়া ছবি আঁকি বহুত ধুনীয়া আৰু বহুত কিবা কিবি আঁকিছে এনেকুৱা বহুত ভাল এনেকি বদমাছ কৰে ইমান নাজানে কিন্তু এইবিলাক বহুত ভাল আঁকিছে বহুত বেছি ভাল ধুনীয়া ড্ৰয়িং কৰিছে ধুনীয়া কি ধুনীয়া ড্ৰয়িং কৰিছে আপোনালোকে জানাবচোন বাৰু আপোনালোকে ভাল লাগিছে নে বহুত ধুনীয়া লাগিছে এইটো মোৰ ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন নামটো কৈ দিয়ক মোৰ নাম শ্ৰী ৰাজলেখা কোন ক্লাছত পঢ়া সেইটো কৈ দে মই 7 ক্লাছত পঢ়ো ক্লাছ 7ত পঢ়ে বেছি ডাঙৰ নহয় সৰুৱে হয় আৰু আছিলে এইটো ধুনীয়া কিছু একদম ধুনীয়া বহুত ধুনীয়া সিহঁতে বহুত বদমাছ কৰি থাকে ইমান হেৰিও নকৰে কিন্তু মানে এইটো কামত কিয় ষ্টাৰ্ট হয় ভাল ধুনীয়া আঁকে বাৰু আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে মোৰ ভাগিনৰ যিটো মানে ড্ৰয়িং সেইটো কেনেকুৱা লাগিছে জনাই দিব আপোনালোকে তো এতিয়া পিছত অকণমান চাহ খাওয়াকৈ দুপৰীয়া হ'ল তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো আগলৈ আজি বতৰটো ইমান ধুনীয়া কৰিছে ৰাতিপুৱাৰ পৰা ইয়াত চাওক কি ধুনীয়াকৈ বতাহ বলি আছে ভাল লাগিছে এনেকুৱা এটা পৰিৱেশ ভাল লাগে যিটো বহুত গৰম মাজতে এনেকুৱা এটা বতৰ দিলে ভাল লাগে আজি আহকচোন বলক মই আপোনালোকক দেখাম জলকীয়া ইয়াত চাওক জলকীয়াডাল দেখাইছিলোঁ এতিয়া কি ধুনীয়াকৈ জকমককৈ লাগিছে কি ধুনীয়া মোৰ ঘৰৰ জলকীয়া আগতে মই খোৱা নাছিলোঁ কিন্তু এতিয়া ঘৰৰ দেখি খাওঁ লাগে তো মাজে মাজে খাই দিওঁ ভাল লাগে হৈছিলে কিন্তু এতিয়া মাংস আনিলোঁ অকণমান সেয়েহে মই ভাবিছোঁ মাংসখিনি মই বনাই দিওঁ তেওঁ অলপ ব্যস্ত আছে মানে আজি পথাৰত গৈছে দেউতাৰ লগত তো সেয়েহে মই বনাওঁ মাংস তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো দেখাম বাৰু মই মাংসখিনি কেনেকৈ বনাম আজি তো চাই থাকক মাংসখিনি বনাবৰ কাৰণে মই বিলাহী আদা নহৰু পেষ্ট তাৰপিছত জলকীয়া পিঁয়াজ আৰু আলু কাটি লৈছোঁ পিঁয়াজটো আজি গুলি গুলিকৈ কাটিছোঁ তাৰপিছত গৰম কেৰাহী এটাত মই তেল দি ল'লোঁ এতিয়া 2 কিলো তেজপাত আৰু জালুক দি ল'লোঁ এইখিনি গৰম হোৱাত মই আকৌ পিঁয়াজ দি দিলোঁ পিঁয়াজখিনি কিছু সময় ভাজি ল'ম যেতিয়ালৈকে ইয়াৰ কালাৰটো নাহে তাৰপিছতে মই ইয়াতে নিমখ দিছোঁ যাতে পিঁয়াজখিনি সিজি যায় ভালদৰে এতিয়া মই ইয়াতে আদা নহৰু পেষ্টটো দি দিলোঁ এতিয়া মই মাংসখিনি ইয়াতে দি দিলোঁ দি মাংসখিনি কিছু সময় লৰাই থাকিম যাতে আদা নহৰু পিঁয়াজ আৰু এইখিনি একেলগে মানে তলত লাগি নধৰে সেইবাবে অকণমান টাইম লৰাই দিছোঁ এতিয়া মই দিম ইয়াতে হালধি তাৰপিছতে দিছোঁ গৰম মছলা আৰু দিম মই ইয়াতে ৰেড চিলি পাউডাৰ আৰু মিট মছলা আচলতে বেলেগ আৰু মছলা নাছিল বাবে সেইখিনিয়ে দি বনাই দিলোঁ মই
এয়া চাওক মই মাংসখিনি ভাজি আছোঁ মই ইয়াতে মাজে মাজে লৰাই আছোঁ এতিয়া মই ইয়াতে বিলাহী আৰু আলুখিনি দি কিনে অকণমান টাইম আকৌ ভাজি ল'ম আচলতে মাংসৰ সোৱাদটো ভাজি মানে যিমান ভালদৰে ভাজা হয় তাতে মই টেষ্টটো পাওঁ এয়া মাংসৰ তেলটো বিৰিঙি উঠিছে তাৰমানে আমাৰ মাংসখিনি ভাজি উঠিছে এয়া হৈ গ'ল আমাৰ মাংসখিনি ভাজি লোৱা এতিয়া আমি ইয়াতে পানী এড কৰিম এয়া আমাৰ মাংসৰ উতল আহিব ধৰিছে মই ইয়াতে গৰম পানী এড কৰিছোঁ সেয়ে সোনকালে হৈ গৈছে এয়া কি ধুনীয়া উতল আহিব ধৰিছে এতিয়া মই ইয়াতে দিম মান ধনিয়া পাত যিহেতু মানে এতিয়া এনে ধনিয়া পোৱা নাযায় তো এই মান ধনিয়া পাতটো দি দিছোঁ ইয়াৰো এটা টেষ্ট আছে ভাল লাগে ফ্লেভাৰ এটা আহে বাৰু এয়া আমাৰ হৈ গ'ল এয়া চাওক কি ধুনীয়া এটা কালাৰ হৈছে আপোনালোকৰ ভাল লাগিছেনে বাৰু জনাবচোন খখ লাগিছে কিন্তু মোৰ আপোনালোকৰ নাজানো হাই ফ্ৰেন্ডছ মাংসৰ আঞ্জা বঢ়িয়া হৈছে দে খাই লওঁ হেল্ল' এভৰিৱান হাই এভৰিৱান এতিয়া আহিলোঁ মই ভাত খাই মানে ক'ব দে তাৰপিছতে ভাত খাই আহিলোঁ ভাবিছোঁ অকণমান এতিয়া ৰেষ্ট কৰোঁ তাৰপিছত ভাবিছোঁ আপোনালোকৰ এটা মানে মোৰ জমনিৰ কথা শ্বেয়াৰ কৰোঁ মানে জমনি মোৰ কাৰণে হয় বাৰু আপোনালোকৰ কাৰণে নাজানো মানে যেতিয়া আজি ৰাতিপুৱা মই চাহ বনাব গ'লোঁ তো মই বনাব গৈছোঁ গাখীৰ দিয়া চাহ মই ভাবিছোঁ লাল চাহ বনাইছোঁ মানে চেনিও নাছিলে তাৰপিছত মই বোলো গুড় মিঠাই দি চাহ খাম তো মই গুড় মিঠাইটো এখন হাতত লৈছোঁ আৰু এখন হাতত কটাৰী তাৰপিছত মই গুড় মিঠাইখিনি আদা বুলি ভাবি মই এনেকৈ ধুই দিছোঁ পানীত তাৰপিছতে মনত পৰিলে আৰে মই কি কৰিছোঁ এইটো কিন্তু আদা নহয় আজি গাখীৰ দিয়া চাহে বনাইছোঁ তো মানে মোৰ লগত প্ৰায় এনেকুৱা হয় মাইণ্ডটো ক'ত থাকে কি কৰে মই একদমেই নাজানো কেতিয়াবা এনেকুৱা চব্জি কাটি আছোঁ ধৰক মই আলুটো কাটি আছোঁ ই কেনেকৈ চাইছোঁ নাথাকে মই আলুটো ধৰক কাটি আছোঁ মই মেণ্টেল হৈছে কি কৈছে মই মেণ্টেল হৈছে ধৰক মই আলুটো কাটি আছোঁ আলুটো বাচনখনত নথৈ তলত থ'ম আৰু বাকলিটো ওপৰত থ'ম এনেকুৱা পাগল মাইণ্ড আছেগৈ মোৰ নাজানো কিয় বা এনেকুৱা আপোনালোকৰ বাৰু এনেকুৱা হয় নে জনাবচোন মানে হাঁহিয়ে উঠে মোৰ কেতিয়াবা নিজকে নিজে কি যে কৰি থাকোঁ আৰু মই মাথা বিষোৱা নাইতো মোৰ অলপ মাইণ্ডটো বেলেগত আছে আচলতে সেইকাৰণে মইতো মাথা টেবলেট আনিব খুজিছোঁ ঠিক আছে তো আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব প্লিজ ছাবস্ক্ৰাইব কৰিব আচলতে ভিডিঅ'বিলাক বহুত ভিউজ হয় আপোনালোকে ভিডিঅ'টো চাই যায় ছাবস্ক্ৰাইব নকৰে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মই আৰু আগুৱাই যাব পাৰোঁ মই যি মানে কৰিব ওলাইছোঁ ধৰক মই সেইখিনি ভালকৈ কৰিব পাৰিছোঁ নাই নাজানো আপোনালোকে বাৰু মোক জনাব কমেণ্টত কৰিব বা লাইক কৰিলে মোৰ এটা লাইক কৰিলে মোৰ ভাল লাগে যে কিবা এটা ভাল লাগিছে আৰু এনেকুৱা হয় যে ডিছলাইকো হয় তো তেতিয়া অলপ মনটো বেয়া লাগে তো মই চেষ্টা কৰিম বাৰু সেইখিনি মই মানে নিগেটিভ ৱে ন'লে মই পজিটিভ ৱে ল'বলৈ চেষ্টা কৰিছোঁ তো ঠিক আছে আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিব আৰু ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব এটা লাইক দিব ৰাইজ এটা লাইক ৰাইজখন এটা লাইক দিব দেই ঠিক আছে তেতিয়াহ'লে ৰাইজ কাকল আজিলৈ বাই বাই বাই